নমস্কাৰ বন্ধুসকল, জব আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল 2021-22 বৰ্ষৰ বাবে বহুতো পদত নিযুক্তিৰ বাবে আবেদন চলি আছে, য'ত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। বন্ধুসকল গোটেইকেইটা নটিফিকেশ্যন চমুকৈ ক'বলৈ চেষ্টা কৰিম। অফিচিয়েল নটিফিকেশ্যনসমূহ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল, দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল প্ৰথমটো নটিফিকেশ্যন আহিছে তিনিচুকীয়া জুডিচিয়াৰীৰ ফালৰ পৰা, য'ত ড্ৰাইভাৰ, পিয়ন, নাইট চকীদাৰ কেইবাটাও পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লাই মাধ্যম হৈছে অফলাইন, অৰ্থাৎ আপোনালোকে পোষ্ট অফিচৰ মাধ্যমেৰে অফলাইন এপ্লিকেশ্যন দিব লাগিব, য'ত আপোনালোকে ইয়াৰ প্ৰত্যেকটো এপ্লাই প্ৰচেছ আৰু এপ্লিকেশ্যন ফৰ্ম আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল DEELP টিচাৰ ৰিক্ৰুটমেণ্ট, য'ত আপোনালোকে ইয়াৰ বাবে 9,354টা পদৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰচেছ হৈছে বন্ধুসকল অনলাইন এপ্লাই কৰিব লাগিব। DLED বা BEd কৰা হ'ব লাগিব, অৰ্থাৎ এইখিনি ৰিকুৱাৰমেণ্ট থাকিলে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল PNRDৰ ফালৰ পৰা, য'ত 83টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই অফিচাৰ ৰেংকৰ বাবে বন্ধুসকল এই গ্ৰেড 2 আৰু গ্ৰেড 1 পদৰ বাবে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ অফিচিয়েল নটিফিকেশ্যন আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। আছাম ছেক্ৰেটেৰিয়েটত বন্ধুসকল 44টা ষ্টেন'গ্ৰাফাৰ পদৰ বাবে আবেদন চলি আছে। ষ্টেন'গ্ৰাফাৰ কোৰ্চ কৰা হ'ব লাগিব, অৰ্থাৎ ষ্টেন'গ্ৰাফিৰ ওপৰত ডিপ্ল'মা কৰা হ'ব লাগিব। অনলাইন এপ্লাই কৰিব লাগিব বন্ধুসকল। ইয়াৰ অফিচিয়েল নটিফিকেশ্যন আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল আছাম পুলিচৰ ফালৰ পৰা, য'ত আপোনালোকে বৃহৎ নিযুক্তি চলি আছে, আপোনালোকে গম পায়। কনষ্টেবল ABUBৰ বাবে, য'ত 2,134টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, য'ত ABUB কনষ্টেবল আৰু লগতে বন্ধুসকল SI পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। 306টা SI পদৰ বাবে। ইয়াৰ এপ্লাই প্ৰচেছ বন্ধুসকল অনলাইন এপ্লাই কৰিব লাগিব। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে অফিচিয়েল নটিফিকেশ্যন আৰু এপ্লাই প্ৰচেছ। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল আছাম কমাণ্ডো বেটেলিয়ান, যিটো বন্ধুসকল আছাম পুলিচৰে কমাণ্ডো বেটেলিয়ান নতুনকৈ গঠন কৰা হ'ব, তাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে বন্ধুসকল। ইয়াত 2,450টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ ৰিকুৱাৰমেণ্টখিনি আপোনালোকে আগতে এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে ইয়াৰ ওপৰত, এইটো ভিডিঅ'ত ডেছক্ৰিপশ্যন তাৰ লিংক দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল স্বাস্থ্য বিভাগৰ ফালৰ পৰা, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। 962টা পদৰ বাবে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ডিটেইল এডভাৰটাইজমেণ্টখন ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল DHS FWৰ ফালৰ পৰা, অৰ্থাৎ স্বাস্থ্য বিভাগৰ ফেমিলি ৱেলফেয়াৰৰ ফালৰ পৰা, য'ত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 পদৰ বাবে এপ্লাই কৰিব পাৰিব। 207টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ ইয়াৰ বাবে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 পদ দুয়োটাৰ বাবে এপ্লাই আৰম্ভ হৈছে, গতিকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। এপ্লাই প্ৰচেছ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এডভাৰটাইজমেণ্টখন আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। ইয়াৰ পিছৰ বন্ধুসকল NHMৰ ফালৰ পৰা আহিছে, য'ত ষ্টাফ নাৰ্ছৰ বাবে 387টা পদ খালী আছে। ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে, য'ত নটিফিকেশ্যনখন আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। BVFCL Recruitment, য'ত আপোনালোকে ইয়াৰ বাবে অফিচাৰ আৰু PR এইকেইটা ৰিক্ৰুটমেণ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, য'ত আপোনালোকে ইয়াৰ বাবে অফলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ BVFCLৰ এড্ৰেছ দিয়া আছে, সেই এড্ৰেছটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। ইয়াৰ পিছৰ নটিফিকেশ্যনটো বন্ধুসকল NIFTৰ ফালৰ পৰা আহিছে, য'ত এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব 190টা পদৰ বাবে। ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব বন্ধুসকল। অফিচিয়েল নটিফিকেশ্যন ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। ইয়াৰ পিছৰ বন্ধুসকল নটিফিকেশ্যনটো হৈছে ASTECৰ ফালৰ পৰা, য'ত আপোনালোকে জুনিয়ৰ চাইণ্টিফিক অফিচাৰৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে ৰিকুৱাৰমেণ্টখিনি অলপ বেছিকৈ বিচাৰিছে, শিক্ষাগত অৰ্হতাখিনি অলপ বেছিকৈ বিচাৰিছে, গতিকে ইয়াৰ বাবে আপোনালোকে সবিশেষখিনি চাই ল'ব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো বন্ধুসকল DHS আছামৰ ফালৰ পৰা হেল্থ ডিপাৰ্টমেণ্টত, য'ত আপোনালোকে 2,720টা পদৰ বাবে এপ্লাই কৰিব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে, য'ত আপোনালোকে ইয়াৰ পূৰ্বেও এটা 980টা পদৰ বাবে যিটো DHSৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট আহিছিলে, সেইটোৰ বাহিৰেও বেলেগকৈ এইটো আহিছে, য'ত গ্ৰেড 3 গ্ৰেড 4 পদৰ বাবে 2,720টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে। অফিচিয়েল নটিফিকেশ্যন ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল IARI ফালৰ পৰা, য'ত আপোনালোকে টেকনিচিয়ান 641টা পদৰ বাবে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কৰিব লাগিব। আজিৰ গোটেইকেইটা নটিফিকেশ্যন ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।